তিমথিয় ৩ অধ্যায় সেই কালত হবলগ ভ্ৰষ্টাচাৰ বিষয়ে চেতনা বাক্য। কিন্তু ইয়াকে জানিবা যে সেই কালত ভয়ংকৰ সময় উপস্থিত হ'ব, কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোতা, ধন লোভীয়া, দৰ্পী, অহংকাৰী, নিন্দক, পিতৃ মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, উগ্ৰ, সাধুক, ঘৃণাওতা, বিশ্বাসঘাতক, আকুৰগুজ, মদগৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ বৰং সুখ প্ৰিয় হ'ব। তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোকসকলৰ পৰা তুমি আঁতৰি থাকিবা, কিয়নো তেওঁলোকৰ কিছুমান মানুহে চলেৰে পৰৰ ঘৰত সোমাই নিৰ্বুদ্ধি তিৰোতাসকলক মোহিত কৰি বন্দিনীৰ তুল্য কৰিলে আৰু পাপত ভাৰাক্ৰান্ত কৰি নানাবিধ অভিলাষেৰে চালিত কৰিলে। এই তিৰোতাসকলে সদায় নতুন শিক্ষা পাবৰ বাবে চেষ্টা কৰে, কিন্তু সত্যৰ তত্ত্বজ্ঞান পাবলৈ হলে এতিয়াও সমৰ্থ নহয়। যেনেকৈ জান্নী আৰু জাম্ব্ৰিয়ে মুচিক বিৰোধিতা কৰিছিল, তেনেকৈ এই মিছা শিক্ষকসকলেও সত্যতাৰ প্ৰতিৰোধ কৰিছিল। তেখেতসকল মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰামাণিক, কিন্তু তেখেতসকলে অধিক আগবাঢ়িব নোৱাৰিব, কিয়নো এই দুজনৰ দৰে তেখেতসকলৰো মূৰ্খতা সকলোৰে আগত প্ৰকাশিত হ'ব। কিন্তু তুমি মোৰ শিক্ষা, আচাৰ ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈৰ্য, তাৰণা আৰু দুখভোগ এই সকলোৰে অনুগামী হলা। আৰু অন্ত্যেষীয়া ইকনীয় আৰু লুষ্ট্ৰাত মোৰলৈ কি ঘটনা ঘটিছিল এই বিষয়েও তুমি জানা। মই এনেধৰণৰ তাৰণা সহন কৰিছো যে এইবোৰ তাৰণাৰ পৰা ঈশ্বৰেহে মোক উদ্ধাৰ কৰিলে। আৰু বাস্তৱিকতে যিসকলে খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোকসকলে তাৰণা পাব। কিন্তু দুষ্ট আৰু প্ৰবঞ্চকসকলে কিছুমান লোকক বিপথে লৈ যাব আৰু নিজেও ভ্ৰান্ত হৈ অধিক ৰূপে মন্দ হৈ যাব। কিন্তু তুমি যি শিকিলা আৰু দৃঢ়তাৰে যি বিশ্বাস পালা, এই শিক্ষাতে স্থিৰ থাকা, কিয়নো কোন ব্যক্তিৰ পৰা এই শিক্ষা পালা এই বিষয়ে তুমি জানা। আৰু যি পবিত্ৰ বিধান শাস্ত্ৰই খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাসৰ যোগেদি তোমাক পৰিত্ৰাণৰ অৰ্থে জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশুকালৰে পৰা জানা। সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্চাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, উদাহৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক, যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ কাৰণে সুসজ্জিত হ'ব পাৰে।